নমস্কাৰ সকলোলৈ। আজি আমি ইকনমিক্স ক্লাছ 12ৰ ইউনিট 2 ষ্টাৰ্ট কৰিম। ইউনিট 2ত আছে মানি এণ্ড বেংকিং, মুদ্ৰা আৰু বেংকিং। এই ইউনিটটোৰ পৰা 6 মাৰ্কছৰ কুৱেশ্যন অহা দেখা যায়, মানে 6 মাৰ্কছৰ কুৱেশ্যনে আহিব। হ'লনে? মানি এণ্ড বেংকিং, মুদ্ৰা আৰু বেংকিঙৰ কথা জনাৰ আগতে আমি মুদ্ৰা কি হয়, বেংকিং কি হয়, সেইবোৰ কথা আমি জানিব লাগিব, হয়নে? তেতিয়াহ'লে জানো আহাচোন মুদ্ৰানো কি? আমি সকলোৱে জানো মুদ্ৰা মানে কি, নহয় জানো? মুদ্ৰা কি, কিন্তু এটা প্ৰপাৰ চেণ্টেন্সত এক্সামত লিখিবলৈ হ'লে আমাক চেণ্টেন্সটোৰ দৰকাৰ হ'ব, হয়নে? সেই চেণ্টেন্সটো কেনেকৈ ষ্টাৰ্ট কৰিম আমি? যে মুদ্ৰা কি? মুদ্ৰা অৰ্থাৎ মানি, হয়নে? ইংৰাজী প্ৰতিশব্দ কি হৈছে মুদ্ৰাৰ? মানি। সেইটো আমি সকলোৱে জানো। এই মানি শব্দটো লেটিন শব্দ মনেটাৰ পৰা আহৰণ কৰা হৈছে। লেটিন শব্দ কি কৈছে? মনেটা, MONETA, হ'লে মনেটাৰ পৰা আহৰণ কৰা হৈছে। এই মুদ্ৰা হৈছে এনে এটা বস্তু যাক বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণভাৱে গ্ৰহণ কৰা হয়। বুজিছেনে? মুদ্ৰা হৈছে এনে এটা বস্তু যাক বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণভাৱে গ্ৰহণ কৰা হয়। বিনিময় মাধ্যম মানে কোনোবা এটাই যদি দিছে, বস্তু এটা দিছে, আমি সেই বস্তুৰ বিনিময়ত আমি মুদ্ৰা আমি দিব লাগিব। হ'ল? প্ৰপাৰ চেণ্টেন্সটো কি হ'ব তেতিয়াহ'লে গম পালাই। এতিয়া 1 মাৰ্কছত আহিব পাৰে যে মুদ্ৰা শব্দটো ক'ৰ পৰা আহিছে। মুদ্ৰা শব্দটো লেটিন শব্দ হয় নে, গ্ৰীক শব্দ হয় নে, কি শব্দ হয়, তেনেকৈ অপশ্যনত তোমালোকৰ আহি যাব পাৰে। তেতিয়াহ'লে লিখিব লাগিব যে মুদ্ৰা শব্দটো লেটিন শব্দৰ পৰা আহৰণ কৰা হৈছে। ঠিক আছে, অৰ্থাৎ বিনিময়ৰ মাধ্যম হিচাপে যি সকলোৰে গ্ৰহণযোগ্য, যি মূল্য নিৰ্ধাৰণ আৰু সঞ্চয় কাৰ্যটো সহায় কৰে, তাক মুদ্ৰা বুলি কোৱা হয়। বিনিময় মাধ্যম হিচাপে যি সকলোৰে গ্ৰহণযোগ্য, দেখিছানে? বিনিময় কাৰ্যত সকলোৱে কি কৰিব লাগিব? মুদ্ৰাই গ্ৰহণ কৰিব লাগিব। আৰু যি মূল্য নিৰ্ধাৰণ কৰাৰ সঞ্চয় কাৰ্যটো সহায় কৰে, তাকে মুদ্ৰা বুলি কোৱা হয়। এইটো আমি সকলোৱে জানো। তেতিয়াহ'লে আমি এটা প্ৰপাৰ চেণ্টেন্স পালোঁনে? এতিয়া ধৰি লওক 1 মাৰ্কছত যদি আহে তেতিয়াহ'লে এইখিনি লিখিব লাগিব। আৰু যদি 2 মাৰ্কছত আহিব পাৰে তেতিয়াহ'লে তোমালোকে এটা ডেফিনেশ্যন দিব লাগিব। এইটো বিধিগত সংজ্ঞা হয়, মানে এইটো লয়ে কয়। ঠিক আছে, বিধিগত সংজ্ঞাটো কি হৈছে? মানি ইজ হোৱাট দ্য লজ ছেইজ ইট, মানে লয়ে যোনটো কয় সেইটোৱে মানি হয়। ঠিক আছেনে? এইখিনিলৈকে নিশ্চয় বুজি পাইছা। এতিয়া ধাতু বা পদাৰ্থৰ ওপৰত ভিত্তি কৰি মুদ্ৰাক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি। মানে মুদ্ৰাক কেইটা ভাগত বিভক্ত কৰিব পাৰি, মুদ্ৰাৰ শ্ৰেণী বিভাজন কি কি হয়, সেই বিষয়ে আমি আলোচনা কৰিম। হ'ব, ধাতু বা পদাৰ্থৰ ওপৰত ভিত্তি কৰি মুদ্ৰাক পূৰ্ণ মুদ্ৰা, প্ৰতীক মুদ্ৰা আৰু বিহিত মুদ্ৰা, দেখিছানে? 3টা ভাগত ভাগ কৰিব পাৰি। তেতিয়াহ'লে ভাগকেইটা কি কি পালোঁ? 3টা ভাগকেইটা কি কি পালোঁ? পূৰ্ণ মুদ্ৰা, প্ৰতীক মুদ্ৰা আৰু বিহিত মুদ্ৰা, হয় নাই? তেতিয়াহ'লে আমি এইকেইটা জানিব লাগিব। এই 3টাৰ ভিতৰত বিহিত মুদ্ৰাটো অহা দেখা যায় দেই। এইটো ইম্পৰ্টেণ্ট হয়, এইটো 2 মাৰ্কছত অহা দেখা যায়। যোনকেইটা ইম্পৰ্টেণ্ট বুলি কওঁ সেইকেইটা তোমালোকে চিলেক্ট কৰি যাবা, আহিবই, কমন হয়। পূৰ্ণ মুদ্ৰা। পূৰ্ণ মুদ্ৰা হ'ল সেইটো মুদ্ৰা দ্ৰব্য হিচাপে যাৰ মূল্য মুদ্ৰা হিচাপে ইয়াৰ মূল্যৰ সমান হয়। দেখিছানে? দ্ৰব্য হিচাপে, কাৰণ মুদ্ৰা এটা প্ৰস্তুত কৰিবলৈ আমাক যিকোনো ধৰণৰ দ্ৰব্যৰ প্ৰয়োজন হয়। এতিয়া আমাৰ কইনছ এটা বনাবলৈ হ'লে আমাক ধাতুৰ প্ৰয়োজন হ'ব, হয়নে? এই ধাতুৰ মূল্য কৈছে, পূৰ্ণ মুদ্ৰাত এটা ধাতুৰ কথা আহিব। হ'ব, কৈছে দ্ৰব্য হিচাপে যাৰ মূল্য, এতিয়া কইনছ এটাৰ 2 ৰুপিজৰ কইনছ এটাৰ ধাতুৰ পৰিমাণটো 2 ৰুপিজৰ ভেলুৰ সমান হ'ব লাগিব বুলি কৈছে। এইটো বুজি যাবা দেই কেনেকৈ কৈছে। দ্ৰব্য হিচাপে যাৰ মূল্য, দ্ৰব্য হিচাপে মূল্যটো হৈছে 2 ৰুপিজ। হ'ল, ভেলুটো, ধাতুৰ ভেলুটো কিমান হ'ব? 2 ৰুপিজেই হ'ব। আৰু মুদ্ৰা হিচাপে ইয়াৰ মূল্যৰ সমান হয়। এতিয়া মুদ্ৰাটো 2 ৰুপিজ হ'ব আৰু মুদ্ৰাত ব্যৱহাৰ হোৱা ধাতুৰ যোনটো ভেলু, সেইটো ভেলুটো 2 ৰুপিজৰ সমান হ'ব বুলি কৈছে। যেতিয়া সমান হ'ব তেতিয়া তাক পূৰ্ণ মুদ্ৰা বুলি কোৱা হ'ব। হ'লনে? এতিয়া অকল 2 ৰুপিজটো ক'লে নহ'ব, আমাৰ 10 ৰুপিজটো কিমান হ'ব? 10 ৰুপিজৰ যোনটো ধাতুৰ ভেলু হ'ব, সেই 2 ৰুপিজৰ ধাতুৰ ভেলুটো, মানে 10 ৰুপিজৰ ধাতুৰ ভেলুটো 10 ৰুপিজে হ'ব। এতিয়া 20 ৰুপিজৰো আমাৰ কইনছ দেখিবলৈ পোৱা যায়, হয়নে? 20 ৰুপিজৰ যোনটো ধাতুৰ ভেলুটো সেইটো 20 ৰুপিজে হ'ব, মানে বুজিলা? তেতিয়াহ'লে তাক কি বুলি ক'ব? পূৰ্ণ মুদ্ৰা বুলি ক'ব। নিশ্চয় বুজি পাইছা। দ্বিতীয়তে আহিলে প্ৰতীক মুদ্ৰা। প্ৰতীক মুদ্ৰা হৈছে সেইবোৰ মুদ্ৰা যাৰ মুদ্ৰাৰ লিখিত মূল্য আমি ধৰি লৈছোঁ 100 ৰুপিজ। ইয়াক প্ৰস্তুত কৰা সামগ্ৰীৰ মূল্যতকৈ অধিক হয়।
বুলি কৈছে লিখিত মূল্যটো অধিক হয় প্ৰস্তুত কৰা সামগ্ৰীৰ মূল্যতকৈ দেখিছানে আমি ধৰি লৈছোঁ আমাক 100 रुपीज এটা প্ৰস্তুত কৰোঁতে আমাক 15 रुपीजৰ ভ্যালুৰ সামগ্ৰীৰ প্ৰয়োজন হয় কাৰণ আমাক 100 টকাটো বনাবলৈ আমাক কাগজৰ প্ৰয়োজন হ'ব সেই কাগজত অকল কাগজখনতেতো নাথাকে তাত আমাক ইংকৰ প্ৰয়োজন হ'ব সেইখন বনাব লাগিব সেইখন বনাওঁতে আমাক ধৰি লৈছোঁ 15 रुपीजৰ ভ্যালুৰ প্ৰয়োজন হৈছে কিন্তু ইয়াৰ লিখিত মূল্যটো অধিক হয় বুলি কৈছে দেখিছানে এটা 100 টকাই হওক 200 টকাই হওক সদায় তাৰ ভ্যালুটো সদায় বেছি থাকে হ'ব মুদ্ৰাৰ লিখিত মূল্য মুদ্ৰাৰ ভ্যালুটো বেছি থাকিব আৰু সামগ্ৰীৰ মূল্যটো সদায় কম থাকিব সেইকাৰণে 100 रुपीज ইজ গ্ৰেটাৰ দেন 15 रुपीज ভ্যালু মানে কিহৰ ভ্যালু সামগ্ৰীৰ ভ্যালু ঠিক আছে হেতুকে কি বুলি ক'ব প্ৰতীক মুদ্ৰা বুলি ক'ব এনেকৈ বুজি থোৱা তাৰপৰা তৃতীয় থাৰ্ড পইণ্টটো আহিলে বিহিত মুদ্ৰা ইয়াক আদেশী মুদ্ৰা বুলিও কোৱা হয় এনে মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিগত কাৰণ চৰকাৰে আইন প্ৰণয়নৰ দ্বাৰা এনে মুদ্ৰা বিহিত বুলি ঘোষণা কৰে এটো 1 মাৰ্কছত আহে দেই এটো 1 মাৰ্কছত আহে বিহিত মুদ্ৰাক আদেশী মুদ্ৰা বুলিও কোৱা হয় এটো 1 মাৰ্কছত আহিব যে বিহিত মুদ্ৰাক কি বুলি জনা যায় বা আদেশী মুদ্ৰাক কি বুলি কোৱা হয় তেতিয়াহলে ক'ব লাগিব বিহিত মুদ্ৰাক আদেশী মুদ্ৰা বুলি কোৱা হয় কেলে কোৱা হয় কাৰণ চৰকাৰে আইন প্ৰণয়নৰ দ্বাৰা এনে মুদ্ৰা বিহিত বুলি ঘোষণা কৰে ঠিক আছে এতিয়া এই বিহিত মুদ্ৰাক আকৌ তিনটা ভাগত ভাগ কৰা হয় সসীম বিহিত মুদ্ৰা দ্বিতীয়টো অসীম বিহিত মুদ্ৰা আৰু তৃতীয়টো ঐচ্ছিক মুদ্ৰা